BJP atumke Karbi Anglong arlo toklang kapachingthur ponji aphan ardi pusi USUKA pen pangdak pon. Karbi Anglong Autonomous Council BJP kachari pon atumke Karbi Anglong arlo toklang ahin kapachingthur ponji aphan ardi lapen panungko khangjang. Lasong thek lake primary lapen higher secondary school angdeng along thanbang kadure thek tik henlo pusi USUKA atiri pia meipu bibison teron lapen kongchun bang jintu hazarika pen pangdak pon. 208 lower primary school along ke inut vet alotan bangsi ke thanang. Sonsi high school lapen higher secondary school angdeng along 593 teacher vacancies mate thanbang kadure dulang. Ted thanbang lapen venture school college thanbang atum achiklo bainong mate salary kelong le arjiting piklo. Salary mate chiklo bainong kelong le det pen thanbang atum school college an kepali damsi loki thandam je phan sungpik anlo. Lasi prabjin pen thanbang anghoi papleng nang pola pen teda thanbang lapen venture school college thanbang atuma phan achiklo abainong mate salary piponang po. Karbi Anglong Autonomous Council apher ki molong ke amuke wangve nai ke thekte nai education iam ke Richard tok bihanlo. Lasi sai ke claim ke thekte lapen amuke wangve nai lo pot education iam Richard tok bi ke amethang arpu pen cheo serak nang popusi USUKA tiripi ameipu bibison teron lapen kongchun bang jintu hazarika pen pangdak pong. পিছপৰা কাৰ্বি আংলং জিলাত হকী ক্ষেত্ৰতো বহুত পিছপৰি ৰৈ থকা আমি লক্ষ্য কৰিব পাৰিছোঁ। সাম্প্ৰতিক সময়ত প্ৰাইমেৰী স্কুলত 208টা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰি আছে। তাৰ বিপৰীতে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত 593 টিচাৰ পোষ্ট এতিয়াও ভেকেণ্ট হৈছে। ইয়াত কি বুজায়? ইয়াৰ পৰা বুজাইছে যে এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলে গুণগত শিক্ষাৰ কথা তেখেতসকলে কৈ আছে, উন্নত শিক্ষা মানদণ্ডৰ কথা তেখেতসকলে কৈছে, কিন্তু বাস্তৱত আমি দেখিবলৈ নাপালোঁ। তাৰ বিপৰীতে আমি লক্ষ্য কৰিব পাৰিছোঁ যে টেট শিক্ষক আৰু ভেঞ্চাৰ স্কুল আৰু কলেজ শিক্ষকে তেখেতসকলে মাহে মাহে দৰমহাৰ পৰা বঞ্চিত হোৱা আমি লক্ষ্য কৰি আহিছোঁ। ইয়াৰ কি বুজায়? ইয়াত বুজাইছে যে তেখেতসকলে শিক্ষকৰ প্ৰতি যিটো মাহিয়াই দৃষ্টিৰে চোৱা যিটো কথা বতৰা ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ, ইয়াৰ পৰা আমি বুজা যায়। আৰু লগতে ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে টেট শিক্ষক আৰু ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ অতি শীঘ্ৰে তেখেতসকলক মাননি বা দৰমহা প্ৰদান কৰিব লাগে আৰু লগতে যিটো শিক্ষকৰ নাটনি অতি শীঘ্ৰে পূৰণ কৰিব লাগে। আৰু আমি ইয়াৰ এই সংবাদ মাধ্যম যদি আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো ইতিহাসত যদি আমি চাই সৰ্বকালৰ কাৰণে যিটো মানে সৰ্বকাল বা অনন্তকালৰ কাৰণে যিটো অপদাৰ্থ বা ব্যৰ্থ শিক্ষা বিভাগৰ কাৰ্যবাহী বুলি ক'লেতো ৰিচাৰ্ড টকবি ডাঙৰীয়া। গতিকে তেখেতৰ যিটো ব্যৰ্থতা তেখেতৰ যিটো অপদাৰ্থৰ কাৰণে অতি শীঘ্ৰে তেখেতে এই শিক্ষা বিভাগৰ কাৰ্যবাহী পদৰ পৰা তেখেতক পৰিত্যাগ কৰা উচিত বুলি আমি সংবাদ মাধ্যমৰ যোগেদি আমি দাবী জনাব বিচাৰিছোঁ। শাসকীয় বিজেপি চৰকাৰে যোনখন গুণগত শিক্ষাৰ কথা তেওঁলোকে উত্থাপন কৰি আহে সভা মিটিঙত, কিন্তু আজি আমি লক্ষ্য কৰিব পাৰিছোঁ যে মানৱ সম্পদ গঢ় তোলা বিভাগ যোনটো শিক্ষা বিভাগটো যেনেধৰণৰ ব্যৱস্থা ল'ব লাগিছিল অট'নমাছ কাউন্সিলে, কিন্তু তেনেধৰণৰ ব্যৱস্থা লোৱা আমি লক্ষ্য কৰিব পাৰে। কাৰণ এতিয়াও ভেকেঞ্চি দিনে দিনে হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলৰ ভেকেঞ্চি হৈ আছে। ছিংগুল টিচাৰ প্ৰাইমেৰী LP স্কুলবিলাকত ছিংগুল টিচাৰ তেওঁলোকে এতিয়াও বহুত খালী হৈ থকা আমি লক্ষ্য কৰিব পাৰিছোঁ। কাৰণ আৰু লগত আমি লক্ষ্য কৰিব পাৰিছোঁ যে টেট শিক্ষক আৰু ভেঞ্চাৰ টিচাৰসকলে আজি বছৰ ধৰি আকৌ দৰমহা নোপোৱা আমি লক্ষ্য কৰিব পাৰিছোঁ। ইয়াত কি বুজায়? ইয়াত সেইটোৱে বুজায় যে এই বিজেপি চৰকাৰখনে শিক্ষা বিভাগটো চলাই নিয়াত তেওঁলোকে ব্যৰ্থতা হৈছে। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে আমাৰ অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী EM ডাঙৰীয়া বিভাগীয় EM ডাঙৰীয়া ৰিচাৰ্জ টকবি ডাঙৰীয়াই অতি সোনকালে এই বিভাগটোৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে। কাৰণ তেওঁ এই বিভাগটো যেনেধৰণৰ গুণগত শিক্ষাৰ তেওঁলোকে যোনবিলাক কথা কয়, কিন্তু এই গুণগত শিক্ষাৰ পৰা তেওঁলোকে বঞ্চিত হৈ থকা আমি লক্ষ্য কৰিব পাৰিছোঁ। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে এইটোৰ ওপৰত তেওঁ অতি সোনকালে পদত্যাগ কৰিব লাগে। আৰু যোনসকল শিক্ষকৰ যোনটো তেওঁলোকে দৰমহা দিবলৈ পৰা নাই, অতি সোনকালে তেওঁলোকক দৰমহা প্ৰদান কৰিব লাগে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুদি দাবী জনাব বিচাৰিছোঁ।